নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনাইছো আজি আমি পঢ়িম অসম বুৰঞ্জী পাৰ্ট 4 আহা ষ্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 1 পথৰু ঘাটৰ ৰণ কিমান চনত হৈছিল পথৰু ঘাটৰ ৰণ মনত ৰাখিবা 1894 চনত এটা এক্সাম প্ৰায় আহা দেখা যায় আহা নেক্সট কোৱেশ্চন নম্বৰ 2 ৰত্নমালা কিতাপখন কোনে ৰচনা কৰিছিল ৰত্নমালা কিতাপখন পুৰুষোত্তম বিদ্যানিধিয়ে তোমাৰ ৰচনা কৰিছিল মনত ৰাখিবা এটো এক্সামত কিবা হোৱা দেখা যায় Question number 3 কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হৈছিল এয়া হৈছে 1189 চনত চুতীয়া ৰাজ্য স্থাপন হৈছিল Question number 4 কিমান চনত কনকলতা শহীদ হৈছিল মনত ৰাখিবা 1942 চনত Question number 5 কিমান চনত অসমত স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন কৰা হয় মনত ৰাখিবা 1935 চনত অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হৈছিল মানে চলিছিল তোমরা যদি ভিডিও চাই ভাল পাইছা লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওটো শেয়াৰ কৰি দিবা আহা নেক্সট কোৱেশ্চন নম্বৰ 6 কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে হেয়া আছিল 1926 চনত 1926 চনত পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন বহিছিল কোৱেশ্চন নম্বৰ 7 বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল হেয়া আছিল ৰাজেশ্বৰ সিংহই বিখ্যাত কাৰেংঘৰ তোমাৰ নিৰ্মাণ কৰিছিল কোৱেশ্চন নম্বৰ 8 1769 চনত মুৱামৰীয়া সকলে কাক ৰজা পাতিছিল এয়া আছে ৰমাকান্তক এ কাৰেক্ট আনসাৰটো হ'ব ৰমাকান্ত কোৱেশ্চন নম্বৰ 9 কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় কৰিব বিচাৰিছিল এয়া আছিল এ কাৰেক্ট আনসাৰ হ'ব সুখৰাম ফাই আজিৰ লাষ্ট কোৱেশ্চন নম্বৰ 10 কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল এয়া আছিল কমলেশ্বৰ সিংহৰ দিনত তোমাৰ হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল তোমালোকে ভিডিও চাই ভাল পাইছা লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবা ভিডিওটো চোৱাৰ বাবে ধন্যবাদ